ছাত্ৰীসকল, আমি যোৱা ক্লাছত লক্ষ্মীনাথ বেজবৰুৱাৰ মোৰ মাতৃমুখ দৰ্শন নামৰ পাঠটি আমি কিছু আলোচনা কৰিছোঁ। তোমালোকে পাঠটো নিশ্চয় ঘৰত পঢ়িছা। পাঠটোৰ নামকৰণৰ তাৎপৰ্য সম্পৰ্কে অকণমান জানি থোৱা যে পাঠটোৰ নাম দিয়া হৈছে মোৰ মাতৃমুখ দৰ্শন। ইয়াতে মাতৃ শব্দটোৰ দ্বাৰা বেজবৰুৱাই তেওঁৰ জন্মদাত্ৰী মাতৃক বুজোৱা নাই, দেশমাতৃকহে বুজাইছে। আৰু বেজবৰুৱাৰ কাৰণে জন্মদাত্ৰী মাতৃ আৰু দেশমাতৃৰ মাজত কোনো পাৰ্থক্য নাছিল, আৰু সেইকাৰণে বেজবৰুৱাই তেওঁৰ জন্মভূমিক তেওঁৰ মাতৃ বুলি সম্বোধন কৰিছে। যে পাঠটোত আমি গম পাইছোঁ, যোৱা ক্লাছতে আমি গম পাইছোঁ যে বেজবৰুৱাই 1.5-2 বছৰ তেওঁ অসমলৈ আহিব পৰা নাছিল। বিভিন্ন কাৰণত আহিম বুলি সদায় ভাবে। বেজবৰুৱাৰ মাতৃভূমিৰ প্ৰতি মৰম স্নেহ আছেই, কিন্তু অহা নহয়। বিভিন্ন অনুষ্ঠানে তেওঁক নিমন্ত্ৰণ জনায়, আৰু এইবিলাকক বেজবৰুৱাই ৰাজহুৱা ডাকৰ লগত তুলনা কৰিছে যে তেওঁ যাম বুলি ভাবে অথচ সময়ত যোৱা নহয়। কিন্তু সেইবাৰ বেজবৰুৱাৰ কাৰণে ৰাজহুৱা ডাক নহয়, টেকেলাৰ ডাক আহিল। টেকেলাৰ ডাক মানে চিপাহী চন্তৰী যেন তেওঁক থানালৈ নিব আহিছে, টেকেলাৰ ডাক আহিল। গতিকে বেজবৰুৱাই যাবৰ কাৰণে বাধ্য হ'ল। তোমালোকে আগৰ ক্লাছত আমি কৈছিলোঁৱে যে 1930 চনৰ 19 ছেপ্টেম্বৰ তাৰিখে বেজবৰুৱাই অসমলৈ বুলি যাত্ৰা আৰম্ভ কৰে। পৰীক্ষাত এটা প্ৰশ্ন প্ৰায়ে আহে যে বেজবৰুৱাই অসমলৈ অহা ৰেল যাত্ৰাৰ বিৱৰণটো পৰীক্ষাত দিব দিয়ে। এই প্ৰশ্নটোৰ যেতিয়া আমি উত্তৰ কৰিম, সেই আমি 1930 চনৰ 19 ছেপ্টেম্বৰৰ পৰা আমি আৰম্ভ কৰিব লাগিব। যে 1930 চনৰ 19 ছেপ্টেম্বৰৰ দিনা বেজবৰুৱাই তেওঁৰ সৰুতী কন্যা দীপিকা আৰু পত্নী প্ৰজ্ঞাসুন্দৰী দেৱীৰ লগত তেওঁ অসমলৈ বুলি যাত্ৰা আৰম্ভ কৰে। যে বেজবৰুৱা য'ত আছিল সেইখন নাম আছিল সম্বলপুৰ। উৰিষ্যাৰ সম্বলপুৰত বেজবৰুৱা আছিল। সম্বলপুৰৰ ওচৰৰ এটা জংচনৰ নাম হৈছে ঝাৰচুগুড়া। 31 মাইল দূৰৰ এই জংচনটো। সেই ঝাৰচুগুড়ালৈ বেজবৰুৱাই 5:30 বজাত ট্ৰেইনখনত উঠি ঝাৰচুগুড়ালৈ আহিছে, আৰু ঝাৰচুগুড়াত বেজবৰুৱাই ট্ৰেইন চেঞ্জ কৰিব, বোম্বাই মেইল তেওঁ ধৰিব। কিন্তু সিদিনা বেজবৰুৱাৰ দুৰ্ভাগ্য কি যে তেওঁ ট্ৰেইনখনে সময়মতে উপস্থিত হ'ব নোৱাৰিলে, যাৰ কাৰণে তেওঁ বোম্বাই মেইল অলপ সময়ৰ কাৰণে বোম্বাই মেইল ধৰিব নোৱাৰিলে, আৰু যাৰ কাৰণে বেজবৰুৱাৰ অনেক দুখ দুৰ্গতি হ'ল। গোটেই ৰাতি 2-3 বজালৈকে ষ্টেচনত বহি থাকিব লগা হৈছে। তেওঁলোকৰ লগত যিখিনি অলপমান খোৱা বস্তু আছিল সেইখিনিও শেষ হৈ গ'ল। 2-3 বজাত এখন পেচেঞ্জাৰ ট্ৰেইনত বেজবৰুৱাই কলিকতালৈ আহিল। গতিকে এইটো এটা কষ্টকৰ এটা অভিজ্ঞতা এটা। তাৰপিছত কলিকতালৈ যিখন ট্ৰেইনত আহিলে সেই ট্ৰেইনখন পেচেঞ্জাৰ ট্ৰেইন একদম লাহে লাহে আহিছে। ৰাস্তাত যিমান পাৰি সিমান যাত্ৰী ভৰাই লৈছে। আৰু অতিকে কষ্টকৰ কথা হ'ল যে বেজবৰুৱাই পিছদিনাৰ দিনটো একো খাবলৈ পোৱা নাই। তেওঁ যিবিলাক ষ্টেচনত ৰিফ্ৰেছমেণ্ট ৰুম আছিল তাৰে মেনেজাৰলৈকে তেওঁ টেলিগ্ৰামো কৰিছিল কিবা খাম বুলি, তেওঁলোকেও একো বস্তু যোগান ধৰিব নোৱাৰিলে, আৰু যাৰ কাৰণে বেজবৰুৱাই সেই ষ্টেচনত পোৱা চিংৰা কচুৰি আদি খাই কোনোমতে প্ৰাণ ধাৰণ কৰিব লগা হ'ল। তাৰপিছত তেওঁলোকে ৰাতি 8মান বজাত আহি পালে কলিকতা আহি পালে। তাত এসাঁজ ভালদৰে ভাত খাই আৰু এটা কষ্টকৰ যাত্ৰা পথৰ আৰু এটা কষ্টকৰ অভিজ্ঞতা হৈছিল বেজবৰুৱাৰ, যে বেজবৰুৱাই যিটো ডবাত আহিছিল সেই ডবাটোত লাহে লাহে ইমান মানুহৰে একদম ভৰ্তি হৈ গ'ল। আৰু এটা সময়ত এনেকুৱা হ'ল যে একদম বতাহে পোৱা নাযায়, ইমান ৰুমটো একদম গৰম হৈ গৈছে। ভূতৰ পৰা দানৰ পৰা নিচিনা আকৌ কি হ'ল যে এটা বাপেক মাকে বেমাৰী ল'ৰা এটাক লৈ সেই ডবাটোৰ ভিতৰত সোমালে, আৰু তেওঁলোকৰ ল'ৰাটোৰ যিটো জ্বৰ উঠিছে, গতিকে বতাহ আহিব বুলি গোটেই দুৱাৰ খিৰিকী মাৰি দিলে। আৰু এইটো অৱস্থাটোক বেজবৰুৱাই চিৰাজদৌল্লাৰ অন্ধকূপৰ লগতে তুলনা কৰিছে। গতিকে এনেকুৱা ধৰণৰ বিভিন্ন কষ্টৰ মাজেৰে বেজবৰুৱাই অসম আহি পালে। গতিকে যাত্ৰাপথৰ এই কষ্টকৰ অভিজ্ঞতাবিলাকৰ কথা তোমালোকে লিখিবা। তাৰপিছত বেজবৰুৱাই অসম আহি পালে 22 তাৰিখে তেওঁ অসম আহি পালে। সেই সময়ত আমাৰ শৰাইঘাটৰ দলং নাছিল। লাষ্ট ষ্টেচন আছিল আমিনগাঁৱৰ পৰা এনেকৈ ফেৰীৰে পাৰ হ'ব লাগে। ইফালে গুৱাহাটীৰ ঘাটটো আছিল পাণ্ডুঘাটত 2জন মানুহ তেওঁৰ বাবে ৰৈ আছিল। সেই 2জন মানুহৰ নাম তেওঁলোকক কৈছোঁ। এজন হৈছে চন্দ্ৰকুমাৰ আগৰৱালা, আমাৰ প্ৰথম ৰোমান্টিক কবি চন্দ্ৰকুমাৰ আগৰৱালা, জোনাকী কাকতৰ প্ৰথম সম্পাদক, আৰু এজন হৈছে প্ৰিন্সিপাল জে বৰুৱা, জ্ঞানদা বৰুৱা। তেওঁলোকে বেজবৰুৱা আহিব বুলি গম পাই তেওঁলোকে বেজবৰুৱাক আদৰিবৰ কাৰণে তেওঁলোকে ৰৈ আছিল। তাৰপিছত বেজবৰুৱাই গুৱাহাটী তেওঁৰ যে ভাল লাগে, সেই ভাল লগাৰ তেওঁ 4টা কাৰণ তেওঁ উল্লেখ কৰিছে। কি কাৰণত গুৱাহাটী ভাল লাগে, এইটো এটা পৰীক্ষাত অহা প্ৰশ্ন, যে বেজবৰুৱা গুৱাহাটীক ভাল লগা কাৰণকেইটা উল্লেখ কৰা। প্ৰথম কথা, যেতিয়া ভাল লগা মানুহ গুৱাহাটীত আছে, চন্দ্ৰকুমাৰ আগৰৱালা আছে, প্ৰিন্সিপাল জে বৰুৱা আছে, সেইকাৰণে গুৱাহাটীক ভাল লাগে।
দ্বিতীয় কাৰণ হৈছে কি প্ৰাকৃতিক সৌন্দৰ্য গুৱাহাটীৰ যি অপৰূপ প্ৰাকৃতিক সৌন্দৰ্য তাৰ কাৰণে তোৰ অসমৰ অন্য চহৰতকৈ তোৰ গুৱাহাটী ভাল লাগে তৃতীয় কাৰণ হৈছে প্ৰাচীন জ্ঞান গৰিমাৰ প্ৰকাশ যে গুৱাহাটী হৈছে যে অতীজৰে পৰা জ্ঞান বিজ্ঞানৰ তাৰমানে কেন্দ্ৰবিন্দু হিচাপে গুৱাহাটী চিহ্নিত হৈ আহিছে আৰু এটা ভাল লগা কাৰণ কি যে ঐতিহাসিক যিবিলাক তাৰমানে গুৱাহাটীখন বহু ঐতিহাসিক ঘটনা পৰিঘটনাৰ সাক্ষী হিচাপে গুৱাহাটীয়ে নিজৰ তাৰমানে অস্তিত্ব বজাই ৰাখিছে এইবিলাক কাৰণত বেজবৰুৱাৰ গুৱাহাটী ভাল লাগে এইটো পৰীক্ষাত অহা প্ৰশ্ন তোমালোকে চাবা কিতাপৰ পৰা লিখি ল'বা প্ৰশ্নটো তাৰপিছত বেজবৰুৱা গুৱাহাটী আহি পোৱাৰ পিছত সন্ধিয়া তেওঁক সেইদিনা নিমন্ত্ৰণ কৰিছে অসমৰ মানুহবিলাকৰ বিৰাট ফূৰ্তি পাই গৈছে যে বেজবৰুৱা আহিলে ইমান দিনৰ মূৰত বেজবৰুৱা অসমলৈ আহিছে ইতিমধ্যে খবৰটো প্ৰচাৰ হৈ গৈছে কটন কলেজৰ ছাত্ৰবিলাকে বেজবৰুৱাক সন্ধিয়া নিমন্ত্ৰণ কৰিছে বেজবৰুৱাৰ কিন্তু গা বেয়া সম্বলপুৰত থাকোঁতেই তেওঁৰ গাত মেলেৰিয়া জ্বৰে লম্ভিছিল গতিকে বেজবৰুৱাৰ গা একেবাৰে বেয়া তথাপিও তেওঁ ইমান আগ্ৰহ কৰি কটন কলেজৰ ছাত্ৰবিলাকে মাতিছে বেজবৰুৱাই তেওঁলোকৰ নিমন্ত্ৰণ উপেক্ষা কৰিবৰ কাৰণে তেওঁ শক্তি গোটাব নোৱাৰিলে তেওঁ গ'ল কটন কলেজৰ ছাত্ৰবিলাকৰ বৌদ্ধিক উৎকৰ্ষ দেখি তেওঁলোকৰ তাৰমানে বিভিন্ন দিশত তেওঁলোকৰ দক্ষতা দেখি বেজবৰুৱা অভিভূত হৈ পৰিছে বেজবৰুৱাৰ অতীতৰ এটা কথা মনত পৰিছে যেতিয়া কটন কলেজ গুৱাহাটীত যেতিয়া কলেজ স্থাপন কৰাৰ কাৰণে গুণাগথা চলিছিল তেতিয়া বহুতে আপত্তি কৰিছিল যে গুৱাহাটীত কলেজ স্থাপন কৰাতকৈ কলিকতাত ছাত্ৰবৃত্তিৰ সংখ্যা বঢ়াই দি অসমৰ ল'ৰা ছোৱালী যাতে কলিকতাতহে পঢ়িবৰ কাৰণে সুযোগ পায় বহুতে এনেকৈ কৈছিল বেজবৰুৱাই কিন্তু এই কথা মানি লোৱা নাছিল বেজবৰুৱাই গুৱাহাটীত কলেজ স্থাপন হ'ব লাগে এই কথাত বেজবৰুৱাই তাৰমানে কি কৰিছিল যে তেওঁ মত দিছিল সজোৰে তেওঁ মত প্ৰকাশ কৰিছিল আৰু অৱশেষত আমি 1901 চনত কটন কলেজ স্থাপন হ'ল আৰু সিদিনা কটন কলেজৰ ছাত্ৰবিলাকৰ লগত বেজবৰুৱাৰ যি সাক্ষাৎ হ'ল বেজবৰুৱাৰ সেই অতীতৰ কথা মনত পৰিছে যে মই ঠিকেই সিদ্ধান্ত লৈছিলোঁ মই ঠিক কথাতেই মই ধৰিছিলোঁ আৰু ছাত্ৰবিলাকৰ এই উৎকৰ্ষ দেখি বেজবৰুৱা আচৰিত হৈ গ'ল যে আমাৰ অসমীয়া ছাত্ৰ ইমান আগবঢ়া তেওঁলোকে ওজাপালি গাইছে কোনোবাই বক্তৃতা দিছে কোনোবাই গান গাইছে বেজবৰুৱাই ছাত্ৰবিলাকৰ লগত থাকি বেজবৰুৱাই যে নিজৰ বয়সে পাহৰি গ'লে বেজবৰুৱাই কৈছে যে বৃদ্ধত্ব জড়ত্ব সকলো যেন বেজবৰুৱাই পাহৰি গ'ল বেজবৰুৱাই নিজৰ বয়স যেন বহুত তাৰমানে কি কৰিলে যে বহুত যেন বয়স বেজবৰুৱাৰ যে বহুত যেন কম বয়স হৈ গ'ল বেজবৰুৱা যেন বয়স যেন বহুত কমি গ'ল এই ল'ৰাবিলাকক লগ পাই তাৰপিছত সিদিনা থাকিল গুৱাহাটীত থাকিল তাৰ পিছদিনা বেজবৰুৱাই ডিব্ৰুগড়লৈ বুলি যাত্ৰা আৰম্ভ কৰিলে 22 তাৰিখে গুৱাহাটী আহি পালে 23 তাৰিখে ডিব্ৰুগড়লৈ বুলি যাত্ৰা আৰম্ভ কৰিলে 24 তাৰিখে তেওঁ ডিব্ৰুগড় পালে ডিব্ৰুগড়ত বেজবৰুৱাক আদৰিবৰ কাৰণে 3গৰাকী ব্যক্তি ৰৈ আছিল এজন আছিল বেজবৰুৱাৰ সৰু ভাই আৰু বাকী দুজন আছিল বেজবৰুৱাৰ তেওঁৰ 3 নম্বৰ বেজবৰুৱাৰ 4গৰাকী ছোৱালী আছিল প্ৰথমগৰাকী ছোৱালীটো কম বয়সতে ঢুকাল 5 বছৰত সেই ছোৱালীগৰাকীৰ নাম আছিল পুৰভি দ্বিতীয়গৰাকী ছোৱালীৰ নাম আছিল অৰুণা আৰু তৃতীয়গৰাকীৰ নাম আছিল ৰত্না চতুৰ্থগৰাকীৰ নাম আছিল দীপিকা এই তৃতীয়গৰাকী ছোৱালীক মাজু জীয়েকজনীক বেজবৰুৱাই ডিব্ৰুগড়ৰ এক সম্ভ্ৰান্ত পৰিয়াললৈ বিয়া দিছিল এই বেজবৰুৱাৰ জোৱায়েকৰ নাম আছিল ৰোহিণী কুমাৰ বৰুৱা গতিকে ষ্টেচনত বেজবৰুৱাৰ কাৰণে ৰৈ আছিল ৰোহিণী কুমাৰ বৰুৱা ৰত্না বৰুৱা আৰু বেজবৰুৱাৰ সৰু ভাই ষ্টেচনত ৰৈ আছিল তেওঁলোকে বেজবৰুৱাক পাই অতি আনন্দিত হ'ল ঘৰলৈ লৈ গ'ল বেজবৰুৱাটো অসুখ তেওঁ মেলেৰিয়া জ্বৰ বেছি হৈছে ডিব্ৰুগড়ৰ বিভিন্ন ব্যক্তি বেজবৰুৱাক নিমন্ত্ৰণ কৰিছে খাবলৈ মাতে জীয়েক জোৱায়েকে বিভিন্ন ধৰণৰ তাৰমানে বেজবৰুৱাৰ যিহেতু তেওঁৰ খোৱাত তেওঁ খুব ৰাপ আছিল তেওঁ যিহেতু তাৰমানে এগৰাকী তাৰমানে খাদ্যৰসিক ব্যক্তি আছিল বিভিন্ন ধৰণৰ খাদ্যবস্তুৰ যোগান ধৰে কিন্তু বেজবৰুৱা অসুস্থতাৰ কাৰণে একো খাব নোৱাৰে সেই ডিব্ৰুগড়ত বেজবৰুৱাক এজন ব্যক্তিয়ে চিকিৎসা কৰিছিল ডাক্তৰ এজনে তেওঁৰ নাম আছিল ডাক্তৰ প্ৰভাত চন্দ্ৰ দাস তেওঁৰ নামটো মনত ৰাখিবা তেওঁ চিকিৎসা কৰিছিল বেজবৰুৱাই সন্মানৰ খাতিৰত বিভিন্ন মানুহে নিমন্ত্ৰণ কৰে যায় একো খাব নোৱাৰে পাতত বহে অকণমান এনে লৰা চৰা কৰি উঠি আহে গতিকে ভাল শাৰীৰিক বেজবৰুৱাৰ শাৰীৰিক তাৰমানে সুস্থতাটো একেবাৰে নাছিল তাৰোপৰি বেজবৰুৱা আকৌ এটা বেয়া লগা কথা কি যে তেওঁ যিদিনা ডিব্ৰুগড়লৈ আহি পালে সেই সময়ত পূজাৰ বতৰ অথচ দিনে ৰাতিয়ে বৰষুণ দিছে আৰু এইখিনিকো বেজবৰুৱাই বৰ ৰসালভাৱে কি কৰিছে পাঠটোত উপস্থাপন কৰিছে বেজবৰুৱাই কল্পনা কৰিছে যে ইন্দ্ৰৰ ৰাজসভাত যেন ভোজ হৈছে আৰু সেই ভোজত পানী ভাৰীবিলাকে এটা স্থানত পানীবিলাক তাৰমানে থৈছে পানীবিলাক এনেকৈ কঢ়িয়াই আনি এটা স্থানত থৈছে সেইটোক পানী জকা বুলি কয় বেজবৰুৱাই কল্পনা কৰিছে যে ডিব্ৰুগড় যেন পানী জকাহে ইন্দ্ৰৰ পানী ভাৰীবিলাকে পানী আনি গোটেই ডিব্ৰুগড়তে থৈছে এইখিনি কথা বেজবৰুৱাই বৰ ধেমেলীয়াভাৱে
উপস্থাপন কৰিছে। আৰু এটা কথা বেজবৰুৱাই ধেমেলীয়াভাৱে উপস্থাপন কৰিছে, এইটো হৈছে কি, এই যে তোমালোকক যে মই কৈছিলোঁ ৰাজহুৱা দাগ, টেকেলাৰ দাগ বুলি যে কৈছিলোঁ, টেকেলা কোন? বেজবৰুৱাৰ মাজু জীয়েক আৰু জোৱায়েক। এই টেকেলাৰ দাগৰ কাৰণে বেজবৰুৱাই অসমলৈ আহিব লগা হ'ল। আৰু তেওঁলোকে যে বেজবৰুৱাক যে আনিলে, এই কথাখিনিক বেজবৰুৱাই এটা পৌৰাণিক আখ্যানৰ লগত বেজবৰুৱাই কি কৰিছে? ৰিজাইছে পৌৰাণিক আখ্যান। সেই পৌৰাণিক আখ্যানটো কি? হাহা হুহুৰ কাহিনী। হাহা হুহুৰ কাহিনী বেজবৰুৱাই পৌৰাণিক আখ্যান এইটো হ'ব পাৰে নহ'ব পাৰে। বেজবৰুৱাই বহুত ধেমালিকে তেওঁ নিজাকৈ কিছুমান শব্দ সংযোজনা কৰিছে, নিজা নিজা শব্দ নিজাকৈ তেওঁ কিছুমান আখ্যানো তেওঁ বেজবৰুৱাই নিজাকৈ ধেমালিকে তেওঁ আখ্যান ৰচনা কৰিব পাৰে। তাতে কি আছে কাহিনীটোত, যে পাৰ্বতীয়ে মহাদেৱক গালি পাৰি থাকে। পাৰ্বতীয়ে যে মহাদেৱে একো কাম বন নকৰে, মহাদেৱে কেৱল তাৰমানে এই ভাং খাই ধতুৰা খাই মহাদেৱে এনেকৈ শুই বহি থাকে। যিও এটা ঘৰত বৃষভ এটা ষাঁড় গৰু আছে, সিও একো কাম নকৰে, কেৱল খাই খাই নদকা হৈ গৈছে। পাৰ্বতীয়ে এদিন বিৰাট গালি পাৰিলে মহাদেৱক কাম বন নকৰাৰ কাৰণে। মহাদেৱৰটো খুব বেয়া লাগিল। মহাদেৱৰ ইমান বেয়া লাগিল যে মহাদেৱক কৈছে নাই মই খেতি কৰিম এইবাৰ। পাৰ্বতী মোক ইমান বেয়াকৈ কৈছে মই খেতি কৰিম। খেতি কৰিম বুলি মহাদেৱে যি ভাবিলে আৰু মহাদেৱে যদি খেতি কৰে সেই খেতি কেনেকুৱা হ'ব ভাবাচোন, যে খেতি একদম মদন বদন হৈ উঠিছে। আৰু মহাদেৱে কেৱল তাৰমানে পথাৰত এনেকৈ লাগিল, খেতিৰ লগত লাগিল, মহাদেৱে ঘৰ বাদ দিলে, ঘৰলৈ অহাই বাদ দিলে। পাৰ্বতীটো বিৰাট সমস্যা হ'ল। মহাদেৱে খোৱা চব বাদ দিলে। তাৰপিছত পাৰ্বতীয়ে মহাদেৱক আনাৰ কাৰণে মহাদেৱৰ দুজন অনুচৰ আছিল, নন্দী ভৃংগী, তেওঁলোকক পঠালে। তেওঁলোকে মহাদেৱক আনিব নোৱাৰিলে। নাৰদক পঠালে, নাৰদেও আনিব নোৱাৰিলে। তাৰপিছত পাৰ্বতীয়ে কি কৰিলে, মহ দা চেৰেপা আদি কিছুমান তাৰমানে এই কীট পতংগ সৃষ্টি কৰি মহাদেৱক অনাৰ চেষ্টা কৰিলে। নাই, মহাদেৱ তাতেও নাহে, তাতেও মহাদেৱে ঘৰলৈ নাহে। শেষত পাৰ্বতীয়ে হাহা হুহু নামৰ দুজন মানৱ পুত্ৰ সৃষ্টি কৰিলে মহাদেৱে অনাৰ কাৰণে। আৰু আমাৰ বেজবৰুৱাই ধেমালিয়াকে কৈছে যে হাহা হুহুই কি কৰিলে সেই আখ্যানটোত মহাদেৱক আনিব পাৰিলে নে নোৱাৰিলে এইবিলাক কথা নাহিয়ে, যে মোৰ কাৰণে এই মহ দা চেৰেপাই মোৰ কাৰণে যথেষ্ট হ'ল। আৰু ইয়াতে সেই মহ দা চেৰেপা সৃষ্টি কৰা কাহিনীটোত আছিল পাৰ্বতী। ইয়াতে মোৰ ঘৈণী নহয়, ইয়াতে হৈছে মোৰ মাজুগৰাকী কন্যা। মাজুগৰাকী কন্যা ৰত্নাই হৈছে মহ দা চেৰেপা আদি সৃষ্টিকাৰী। গতিকে তাৰপিছত আমাৰ সাধুটোত হাহা হুহুলৈকে মই বাটে নাচালোঁ। গতিকে মহ দা চেৰেপা যিহেতু সৃষ্টি কৰিলে, মই অসমলৈ অহাখিনি কি হ'লোঁ, বাধ্য হ'লোঁ। তাৰপিছত বেজবৰুৱাই ডিব্ৰুগড়লৈ বেজবৰুৱাই গ'ল। ডিব্ৰুগড়তো তাৰমানে বেজবৰুৱাই এনেকৈ তাৰমানে যে এইটো কথাওতো এটা ধুনীয়া তাৰমানে কাহিনীৰ মাজেদি, তেওঁৰ কল্পিত কাহিনীৰ মাজেদি তেওঁ ইন্দ্ৰৰ সভাৰ সেই পানী জকাটো কল্পনা কৰিলে, যে ইন্দ্ৰৰ সভাৰ এই পানী জকাটো যেন ডিব্ৰুগড়তহে পোতা হৈছে তাৰমানে। আৰু সেইকাৰণে ডিব্ৰুগড়ত দিনে ৰাতি বৰষুণ। যা হওক, দেউতাই বৰষুণৰ মাজেদিও বা তেওঁৰ শাৰীৰিক অসুস্থতাৰ মাজেদিও তেওঁ কিছুমান ঠাইলৈকে যাব লগা হ'ল। বিভিন্ন মেল মিটিঙত তেওঁক নিমন্ত্ৰণ কৰাৰ কাৰণে তেওঁ যাব লগা হ'ল। আৰু তেওঁ বাক্য এটা আছে যে ডিব্ৰুগড়ৰ গোটাচেৰে কথাই মোক বৰ আনন্দ দিছিল। এই বাক্যটো পৰীক্ষাত প্ৰায় আহে, যে ডিব্ৰুগড়ৰ কি কথাই বেজবৰুৱাক আনন্দ দিছিল। প্ৰথম আনন্দ দিয়া বিষয়টো হৈছে যে ডিব্ৰুগড়ৰ মহিলাসকলৰ তাৰমানে উৎকৰ্ষ দেখি, যে বেজবৰুৱাই যি সময়ত অসম এৰি গৈছিল সেই সময়ত আমাৰ অসমীয়া মহিলাবিলাকৰ অৱস্থা একেবাৰে শোচনীয় আছিল। অসমীয়া মহিলা ঘৰৰ চাৰিবেৰৰ মাজতে আবদ্ধ আছিল, তেওঁলোক চুকৰ ভেকুলী নিচিনা আছিল। যে বেজবৰুৱা আহি দেখা পালে বাপৰে অসমীয়া মহিলা সকলোফালে আগবাঢ়ি গৈছে, শিক্ষা দীক্ষা সংগীতৰ দিশত বা বক্তৃতা আদি দিয়াৰ ক্ষেত্ৰত অসমীয়া মহিলা ইমান আগবাঢ়ি গৈছে। ডিব্ৰুগড়ৰ মহিলাবিলাকৰ এই উৎকৰ্ষ দেখি বেজবৰুৱাই পৰম আনন্দিত হ'ল। এই দুগৰাকী মহিলাৰ কথা উল্লেখ আছে, তোমালোকে চাবা। এগৰাকী হৈছে যোগদা দেৱী, তেওঁ ৰাজা ৰামমোহন ৰায়ৰ সভাত বেজবৰুৱাক মাতিছিল। তাতো ইমান ধুনীয়া বক্তৃতা দিছিল যে পুৰুষবিলাকে পাত্তাই পোৱা নাই তেওঁ কিমান সুন্দৰ বক্তৃতা দিছে। তাৰপিছত ডিব্ৰুগড়ৰ বালিকা স্কুলৰ প্ৰধান শিক্ষয়িত্ৰী গৌৰীপ্ৰভা চলিহাৰ কথাও বেজবৰুৱাই উল্লেখ কৰিছে। তেওঁলোকৰ স্কুললৈ বেজবৰুৱাক মাতিছিল। বেজবৰুৱাক বৰ সুন্দৰ ভাষাৰে লিখি বেজবৰুৱাক অভিনন্দন জনাইছিল, মানপত্ৰ এখন দিছিল। বেজবৰুৱাই এইবিলাক আৰু জীৱনৰ যেন আৰু এৰাব নোৱাৰা সম্পদ বুলি বেজবৰুৱাই বৰ্ণনা কৰিছে। তাৰপিছত বেজবৰুৱাৰ ভাল লাগিছে ক'ত, ডিব্ৰুগড়ৰ ৰংগালয়লৈ আহি। ৰংগালয় মানে য'ত নাটক কৰে, নাটক কৰা আহি তাতে দেখিলে বাপৰে আমাৰ অসমীয়া শিল্পীবিলাক ইমান আগবঢ়া। চিত্ৰপটৰ দিশতে হওক, সাজ সজ্জাৰ দিশতে হওক বা অভিনয়ৰ দিশতে হওক বা আমাৰ অসমীয়া শিল্পীবিলাক বহু আগবাঢ়ি গৈছে। তাত এজনৰ কথা উল্লেখ কৰিছে মুক্তানাথ বৰদলৈ, নামটো মনত ৰাখিবা। মুক্তানাথ বৰদলৈ সকলোফালে তেওঁ তাৰমানে কি আছিল, যে অভিজ্ঞ আছিল। মুক্তানাথ বৰদলৈ সকলো ফালৰ পৰা তেওঁ অভিজ্ঞ আছিল। তেওঁ তাৰমানে ফটোগ্ৰাফীত
ফটোগ্ৰাফীৰ ক্ষেত্ৰতে হওক বা অন্যান্য দিশতে হওক, চিত্ৰপটৰ আঁকাৰ ক্ষেত্ৰতে হওক, মুক্তানাথ বৰদলৈৰ যি দক্ষতা, তেওঁ কলিকতা শিল্পীৰ লগতো তাৰমানে যেন কলিকতা শিল্পীও তেওঁৰ লগত তাৰমানে ফেৰ মাৰিব নোৱাৰিব, বেজবৰুৱাই তেনেকৈ বৰ্ণনা কৰিছে। আৰু প্ৰভাত চন্দ্ৰ দাসৰ কথা যে কৈছিলোঁ, ডাক্তৰ এজনে বেজবৰুৱাক চিকিৎসা কৰিছে, তেওঁৰ সুন্দৰ অভিনয়ৰ কথা বেজবৰুৱাই উল্লেখ কৰিছে। তাৰপিছত এই নাটকৰ কথা উল্লেখ কৰোঁতে বেজবৰুৱাই অনুবাদমূলক নাটকৰ কথা তেওঁ কৈছে যে সেই সময়ত আমাৰ অসমীয়া ভাষাত মৌলিক নাটকৰ সংখ্যা কম আছিল, গতিকে আমাৰ নাট্যকাৰসকলে কি কৰিব লগা হৈছিল যে বাংলা নাটক বা ইংৰাজী নাটকৰ পৰা অসমীয়া নাটকৰ কি কৰিব লগা হৈছিল যে অনুবাদ কৰিবলগীয়া হৈছিল। বেজবৰুৱাই কৈছে যে অনুদিত নাটকৰ সংখ্যা বঢ়াটোৰ ভাল লক্ষণ, অনুদিত নাটকৰ সংখ্যা বঢ়াটো যে বেছি তাৰমানে বেয়া কথা নহয়, কিন্তু তাতেও কিছুমান কথাৰ প্ৰতিও গুৰুত্ব দিবলৈ কৈছে। আজি মই ইয়াতে সামৰিছোঁ আৰু বাকীখিনি মই এটা ক্লাছত তোমালোকক শেষ কৰি দিম। হ'ব দিয়া, ধন্যবাদ।